16 জানুৱাৰীৰ পৰা 25 জানুৱাৰীলৈকে অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টত ৰেচন কাৰ্ড বিতৰণৰ কাৰ্যসূচী চলি আছে আৰু অসমৰ ইতিহাসত প্ৰথমবাৰৰ কাৰণে ভাৰতত ক'ত হৈছে মই নাজানো, কিন্তু অসমৰ ইতিহাসত মই কৈছোঁ প্ৰথমবাৰৰ কাৰণে একেবাৰতে 42 লাখ পৰিয়ালক ৰেচন কাৰ্ড বিতৰণৰ বৃহৎ কাৰ্যসূচী অসমত চলি আছে আৰু এইটো সক্ষম হ'বলৈ পাইছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে। এই যোৱা 2 বছৰত ভাৰতৰ স্বাধীনতাৰ 75 বছৰৰ এই যে সময় গ'ল, ইয়াৰ ভিতৰত কিছুমান আচৰিত কাম অসমত হৈছে যে একেলগে 1 লাখক চাকৰি দিছে, অৰুণোদয় দিয়া হৈ গ'ল, মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰা হৈ গ'ল, তেনেকুৱা বহুত ভাল কাম অসমত হৈ আছে। আৰু আজিৰ যিটো যোৱাকালিৰ পৰা যিটো ৰেচন কাৰ্ড আৰম্ভ হৈছে, মই এতিয়ালৈকে প্ৰায় 4টা প্ৰগ্ৰাম উপস্থিত থাকিলোঁ। তাত মই সকলোকো সুধিছোঁ, এই পৰিয়ালবিলাক যিবিলাকে এতিয়া ৰেচন কাৰ্ড পাইছে, বহুতে ৰেচন কাৰ্ড পোৱা নাছিলে। আগৰ সময়ত ৰেচন কাৰ্ডবিলাক মনে মনে দিয়া হৈছিলে, কোনোবা পইচা লৈ দিছিলে, কোনোবা যাৰ মানে চাকৰি বাকৰি আছে ইহঁতেও মনে মনে ৰেচন কাৰ্ড ৰাখি থৈছিলে। কিন্তু এতিয়া এই পৰিৱেশ নাই। এতিয়া যিজন যোগ্য, যিজন প্ৰাপ্য, যিয়ে পাব লাগে, তেনেকুৱা ব্যক্তিবিলাকক বাছনি কৰি এই বছৰ খুব সুন্দৰকৈ, খুব ট্ৰেন্সপাৰেণ্টলি ৰেচন কাৰ্ড বিতৰণৰ কাৰ্যসূচীবিলাক ৰাজহুৱাভাৱে হৈছে। আজি গোসাইগাঁৱত 14,000তকৈ অধিক গোসাইগাঁও সমষ্টিত ৰেচন কাৰ্ড পাবলৈ সক্ষম হৈছে। আমি সকলোৱে জানো, যেতিয়া পেটৰ ভাত মুঠি নাথাকে তেতিয়া পৰিয়ালটো থৰক বৰক হৈ যায়। আৰু আজি আমাৰ বহুত দৰিদ্ৰ পৰিয়াল, অভিভাৱকসকলে ঘৰ এৰি যাব লগা হৈছে ভাতৰ সন্ধানত। এইবিলাক সমস্যাবিলাক দেখা পাই পেলাই আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো আঁচনি ইয়াত ল'লে, এইটো খুব ভাল হৈছে। আমি বিটিআৰবাসী হৈ তেখেতক ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ লগতে আৰু ভাল কথা হৈছে, যিটো নেকি আয়ুষ্মান কাৰ্ড, 5 লাখ পৰ্যন্ত এজন পৰিয়ালৰ কোনোবা যদি বেমাৰ হয় 5 লাখ পৰ্যন্ত যিটো খৰচ হ'ব, এইটো বিনামূলীয়া চিকিৎসা কৰিব পাৰিব যাৰ হাতত কাৰ্ড আছে, যিকোনো হস্পিটালত গৈ পেলাই। তেনেকুৱা কামবিলাক আজি অসমত হৈ আছে। এই দিনটোকেও অসমৰ মানুহে ৰখি আছিলে আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিটো 2014ত কৈছিলে 8 দিন আনেৱালেহে, সঁচাকৈ এতিয়া ভাল দিন আমাৰ মাজত আহি গ'ল। তো সেইকাৰণে বিটিআৰ অঞ্চলত শান্তি আহিল। এই অঞ্চলত আজি মানুহে JJMৰ পানী পাইছে, ৰেচন কাৰ্ড পাইছে, উজ্জ্বলাৰ গেছ পাইছে, সকলো সুবিধাখিনি পাবলৈ সক্ষম হৈছে। গতিকে কেন্দ্ৰীয় চৰকাৰৰ আঁচনি, ৰাজ্য চৰকাৰৰ আঁচনি আৰু আমাৰ